हेलो बंधुসকল वेलकम टू माय यूट्यूब चैनल गाँवलीया लरा माने आमी जाय आसो बाटगाँव हारदिया दुर्गा पूजा चाবলৈ माने मैं जाम मोर डाঙर दादा যাব আৰু সৰু ভাইটি শাহজাহান যাব মানে আমি তিনটাই যাম ই ৰিক্সা লৈ কিনে যাম বাইক লৈ নাযাওঁ আজি কাৰণ যেহেতু তিনিজন যাম যাৰ কাৰণে আমি আৰু আপোনাৰ বাইক লৈ নাযাওঁ তাতে দুৰ্গা পূজা চাব যাম হয়তো মোৰ লগৰ ছাত্ৰ এজনে তাতে তারপরে ইনফর্ম করেছে স্যার আহক ইয়াতে খুব ধুনিয়া দুর্গা পূজা হয়ে আছে তো আপনি চাব পাৰিব আৰু এটা ভিডিও ইয়াৰ পৰা বনাই লৈ যাব পাৰিব গতিকে যাৰ কাৰণে তাতে যাই কিনে হয়তো অলপ কৰি গোটেই বস্তুবিলাক দেখাম আপোনালোকক দোকান পোহাৰবিলাক দেখাম পূজা কেনেকৈ হয় কি আজি কৰিব তাৰপিছত যদি পৰাপক্ষত সম্ভৱ হয় আয়োজক কমিটিৰ পৰা দুটা এটা কথা ল'বলৈ যত্ন কৰিম গতিকে হয়তো আপোনালোকে বাহিৰত গ'লেহে গম পাম বতৰটো বা কেনেকুৱা হয়তো বৰষুণৰ বতৰ চাগে হ'ব পাৰে তো দোয়া কৰোঁ যাতে বৰষুণ নহয় কাৰণ আজি আমাৰ খেল চলি আছে নহয় গতিকে যোৱা টাৰ্মছ এনেকুৱা বৰষুণৰ কাৰণে খেলটো হ'ব পৰা নাছিল যেহেতু ক্ৰিকেট খেল গতিকে আজিও যদি এনেকুৱা বৰষুণ হয় তেতিয়াহ'লে চবৰ আশাত পানী পৰি যাব গতিকে এতিয়া ৰাতি 8টা মান হৈছে 8:30 মানত তাতে যাম তাতে যাই কিনে অলপ কৰি দেখাম গতিকে ইমান ধুনিয়া এটা পূজা চাবলৈ আৰু বেছি অপেক্ষা নকৰোঁ বলক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আহি ভাতগাঁও আহিলোঁ চাওক ইয়াৰ পূজাস্থলীত ডেক'ৰেশ্যনবিলাক চাওক কিমান ধুনীয়া কৰি ডেক'ৰেশ্যন বনাইছে কি ক'ম আৰু চাওক ইফালে গাড়ী পাৰ্কিং ইফালে পাৰ্কিং মানে গাড়ী পাৰ্কিং কৰিব লগা ঠাইবিলাকো ইয়াতে থৈ দিছে গতিকে আমিও লাহে লাহে আগুৱাই যাই আছোঁ মানে ইয়াতে আপোনাৰ এই পূজাস্থলীত আমি অকণমান পূজা চাম আপোনালোকেও চোৱাৰ এটা সুযোগ কৰি দিম আপোনালোকে চাব পাৰিব মোৰ এই ভিডিঅ'ৰ জৰিয়তে গতিকে চাওক কিমান ধুনীয়া কৰি পেণ্ডেলবিলাক বনাইছে গাড়ীবিলাক আৰু নিশ্চয় দেখা পাইছে যে ইয়াতে আমাৰ আৰক্ষী বাহিনীবিলাক আছে আমি ইয়াতে আহিছোঁ আহক আপোনালোকে দেখা পাইছে আমাৰ চাফিউল আছে ৰুহুল আছে মানে ইয়াতে আমাৰ বৰপিঠা গাঁৱৰ পৰা বহুতো মানুহ আহিছে এতিয়া গেটৰ ভিতৰত সোমাই আহিলোঁ চাওক কিমান মানুহৰ ভিৰ গতিকে এইফালে গান বাজি আছে আমিও লাহে লাহে ভিতৰত সোমাই আহিলোঁ গতিকে ইয়াৰ চাৰিওফালে ঘূৰি অলপ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে নিশ্চয় চাই আছে আৰু এই পোষ্টাৰবিলাকত কি লিখা আছে আপোনালোকে জানেনে আপুনি CCTV নজৰত আছে মানে আমি আপুনি যোনে মোৰ এই ভিডিঅ'বিলাক চাই আছে চবে আমাৰ CCTVৰ ভিতৰত আছে ইফালে আমাৰ পুৰুষৰ আসন আৰু সেইফালে আমাৰ মহিলাসকলৰ আসন ঠিকে আছে চাওক এজন লগৰ বন্ধু এজনে হাই দিছে গতিকে ঠিকে আছে গতিকে আপোনালোকক লাহে লাহে মই ইফালে যাই কিনে অকণমান দেখাবলৈ যত্ন কৰিম গতিকে আপোনালোকে নিশ্চয় চাই আছে ইয়াতে কিমান ধুনীয়া কৰি মা দুৰ্গাক ইয়াতে কিমান ধুনীয়া কৰি বনাই থৈ দিছে আমাৰ ইয়াতে নিশ্চয় দেখা পাইছে পুৰোহিত ইয়াতে আছে আমাৰ পণ্ডিত গতিকে চাওক কিমান অলপ কৰি দেখাবলৈ যত্ন কৰি আছোঁ আপোনালোকক গতিকে আপোনালোকে আমাৰ এই চেনেলটো চাই থাকিব গতিকে যদি আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি পোৱা নাই এতিয়ালৈকে তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দি কিনে আমাৰ লগত এটা সদস্য হ'ব গতিকে বিভিন্ন দূৰ দূৰণিৰ ঠাইবিলাকত যাই কিনে মই আপোনালোকক ভিডিঅ' চোৱাৰ এটা সুযোগ কৰি দিওঁ গতিকে আজি আমাৰ ইয়াতে ভাতগাঁও আহিছোঁ ভাতগাঁও দুৰ্গা পূজা হৈ আছে গতিকে ইয়াতে আহিছোঁ নিশ্চয় দেখা পাইছে আপোনালোকে চাওক ইয়াতে কিমান ধুনীয়া কৰি বনাই থৈ দিছে গতিকে চব বস্তুবিলাক ইয়াৰে গোটেই পৰিৱেশটো অলপ কৰি দেখাবলৈ যত্ন কৰি আছে আপোনালোকে চাই থাকক নিশ্চয় দেখা পাইছে আৰু এইফালে আমাৰ খুব ধুনীয়া কৰি মঞ্চ বনাই থৈ দিছে তাতে আমাৰ যিবিলাক পাৰফৰ্মেঞ্চবিলাক হ'ব কালচাৰেল শ্ব'বিলাক তাতে হ'ব গতিকে অলপ কৰি দেখাম এতিয়া ইয়াতে আমাৰ সেৱা জনাই আছে চব মানুহবিলাকে
এইটো হ'ল আপোনাৰ ইয়াতে কিবা দান কৰি আছে, ধানৰ বাকচ এইটো চাওক, দেখা পাইছে আপোনালোকে। চাওক বহুতো দূৰ দূৰ দেখা পাইছে নিশ্চয় আপোনালোকে। দেখাবলৈ যত্ন কৰিছে আপোনালোকে অলপ অলপ কৰি। গতিকে মোৰ সৰু ভাইটি চাহজন আছে, ইয়াতে মোৰ ডাঙৰ দাদা লালচান আছে, আমি তিনিজন ইয়াতে আহিছোঁ মানে। গতিকে ইয়াতে আহিছোঁ আমি এখন ই ৰিক্সা লৈ কিনে আহিছোঁ, বাইক লৈ অহা নাই আজি, কাৰণ তিনিজন আহিম যাৰ কাৰণে বাইক লৈ অহা নাই। আৰু এইফালে কিছুমান দাদাসকলে চেল্ফি লৈ আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে ইয়াৰে গোটেই বস্তুবিলাক আপোনালোকে অলপ অলপ কৰি দেখাবলৈ যত্ন কৰিছোঁ। বিভিন্ন দৰ্শনাৰ্থীবিলাক ইয়াতে আহিছে, মা দুৰ্গাৰ দৰ্শন কৰি আছে। চাওক কিমান ধুনীয়া ধুনীয়া ছোৱালীবিলাকে ইয়াতে আহিছে দৰ্শন কৰিবলৈ, ইয়াতে দান কৰিব, দানৰ বস্তু দান কৰিব, নিশ্চয় দেখা পাইছে আপোনালোকে। উৎসৱ আছে প্রত্যেক বছর উদযাপন করেছে, এটা উদ্দেশ্য আগত রাখি করে আমি সেই দিনের উদযাপন কৰিব পাৰিছোঁ। আৰু অহা কেইদিনত উদযাপন কৰিম বুলি আমি চেষ্টা কৰি আছোঁ। আৰু কাৰ্যসূচী বহুত আছে, বিশেষকৈ কলিকতাৰ পৰা গায়ক গায়িকা আহিব, এইটো বিগত বছর যেনেকুৱা মহামাৰী কৰোণা ভাইৰাছৰ কাৰণে হয়তো ইমান জাকজমকভাৱে হয়তো উৎসৱটো কৰিব পৰা নালাগিছিল। এইদিনে আমাৰ দৰ্শক বা আমাৰ ৰাইজৰ প্ৰতিষ্ঠিত কি কৰিব বিচাৰিছে ৰাইজৰ কৰিব নোৱাৰি, নহ'লে চোৱাত আপোনালোকে অলপ বেগাত জন্মিব। চাওক ইয়াতে বিভিন্ন ধৰণৰ আমাৰ ছোৱালীসকলৰ যি মনোহাৰী মাল চব ইয়াতে পায়, এইখন দোকানত পোৱা যায়। আৰু চাওক দেখা পাইছে বিভিন্ন ধৰণৰ সোণৰ অলংকাৰৰ নিচিনা এক কথাত ক'ব গ'লে এনেকুৱা বিভিন্ন ধৰণৰ দোকান পোহাৰ ইয়াতে আছে, নিশ্চয় দেখা পাইছে আপোনালোকে। চাওক সৰু সৰু বাচ্চাসকলৰ কিছুমান খেলনা বস্তুবিলাক ইয়াতে আছে, এইখন দোকানত আছে, নিশ্চয় দেখা পাইছে। আমাৰ এজন ছাত্ৰ ইয়াতে আছে, আমাৰ দাদাসকলে মাতি আছে, দিয়ক ধন্যবাদ। মোৰ এজন ষ্টুডেণ্ট ইয়াতে আছে, নিশ্চয় দেখা পাইছে। গতিকে এনেকুৱা আমাৰ গাঁৱৰ সিফালৰ পৰা বহুতো ষ্টুডেণ্টবিলাক আছে, বহুতো বন্ধু বান্ধৱ ইয়াতে আহিছে এইখন পূজাস্থলী চাবলৈ। আৰু নিশ্চয় দেখা পাইছে ইয়াত বিভিন্ন ধৰণৰ আমাৰ মূৰ্তিবিলাক ইয়াতে আছে, নিশ্চয় দেখা পাইছে। গতিকে এইখন এটা দোকান, গতিকে আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ অলপ অলপ কৰি। চাওক ইয়াতে আৰু এটা দোকান ইয়াতে আছে, নিশ্চয় দেখা পাইছে আপোনালোকে। গতিকে অলপ অলপ কৰি গোটেই বস্তুবিলাক ইয়াৰে আপোনালোকক দেখাবলৈ যত্ন কৰিম। যেনেকৈ ইফালে পূজাস্থলীত যাই কিনে আপোনালোকক দেখালোঁ, সকলোৰে ফেভৰাইট এক কথাত ক'বলৈ ফুচকা, গতিকে ফুচকাৰ দোকান ইয়াতে আহিছে, নিশ্চয় দেখা পাইছে। গতিকে এনেকুৱা আৰু বিভিন্ন ধৰণৰ বস্তুবিলাক অলপ অলপ কৰি আপোনালোকক দেখাই আছোঁ। বেগৰ দোকানবিলাক ইয়াতে আহিছে, সকলো ধৰণৰ বেগ আপোনালোকে এইখন দোকানত পাব, নিশ্চয় দেখা পাইছে। মানে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বেগবিলাক এইখন দোকানতে আপোনালোকে পাব। চাওক এই দোকানটোতো নিশ্চয় আপোনালোকে চিনিয়ে পায়, মোৰ এটা ভিডিঅ'ত এইটো এনেকুৱা দোকান এটা আপলোড কৰিছে, মানে সকলো ধৰণৰ ফটো আপোনাৰ এই এনেকুৱা কাপত আপোনালোকে লৈ যাব পাৰিব। যেনেকুৱা যোৱা এটা ভিডিঅ'ত মই আপলোড কৰিছোঁ আপোনালোকক, আমাৰ বৰাকদি যিটো মেলাত গৈছিলোঁ, মানে এই টি চাৰ্টবিলাকত স্পৰ্টিংবিলাকত আপোনালোকে নিজৰ নামবিলাক ছবিবিলাক এনেকুৱা এইটো মেচিনৰ দ্বাৰা আপোনালোকে লৈ যাব পাৰিব। ঠিক এনেকুৱা এটা দোকান আমাৰ বাটগাঁও যিটো শাৰদীয়া দুৰ্গা মহোৎসৱ, ইয়াতেও এই দোকানটো আহিছে, আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ দোকান পোহাৰ আমাৰ ইয়াতে আহিছে, নিশ্চয় দেখা পাইছে আপোনালোকে। চাওক কাপোৰৰ দোকান ইয়াতে আহিছে, গতিকে বহুত কম দামত আপোনালোকে ইয়াৰ পৰা কাপোৰবিলাক ক্ৰয় কৰিব পাৰিব। চাওক একদম
ফিক্স ৰেট মাত্ৰ 200 টকা ইয়াৰে গোটেই কাপোৰবিলাক আপোনালোকে 200 টকাত লৈ যাব পাৰিব এইটো হ'ল আপোনাৰ ফিক্স ৰেট নিশ্চয় দেখা পাইছে ফিক্স ৰেট 150 টকাত গতিকে 150 টকাত আপোনালোকে লৈ যাব পাৰিব গতিকে এনেকুৱা কম দামত আপোনাৰ এইখন দোকানৰ পৰা আপোনালোকে কাপোৰবিলাক ইয়াৰ পৰা লৈ যাব পাৰিব নিশ্চয় দেখা পাইছে বিভিন্ন ধৰণৰ মানুহবিলাক এটা আহিছে চাওক আৰু এটা কাপোৰৰ দোকান আছে ইয়াতে নিশ্চয় দেখা পাইছে গতিকে ইয়াৰে গোটেই বস্তুবিলাক আপোনালোকক দেখা আছে চাওক কিমান ধুনীয়া কৰি আমাৰ কাপবিলাক ইয়াতে সজাই থৈ দিছে চাওক ৰেলগাড়ীৰ নিচিনা কৰি এই কাপবিলাক ইয়াতে খুব ধুনীয়া কৰি সজাই থৈ দিছে আপোনালোকে অল কাইণ্ড অফ কাপছ মানে সকলো ধৰণৰ কাপ কাঁচৰ বস্তুবিলাক মানে কৰিজাতীয় বস্তুবিলাক এইখন দোকানত আপোনালোকে পাব চাওক আপোনালোকে নিশ্চয় দেখা পাইছে যে এইটো আমাৰ একদম লোকেল দোকান মানে আমাৰ খংৰাত চাওক এই দোকানীজন নিশ্চয় দেখা পায় মই নামটো ক'লে আপোনালোকে আৰু চিনি পাব আমাৰ আব্দুল ভাই এই দোকানীজনীৰ নাম নিশ্চয় দেখা পাইছে গতিকে আপোনালোকে যদি কিবা বস্তু ল'ব লগা থাকে সৰু সৰু বাচ্চাসকলৰ কাৰণে তেতিয়াহ'লে এইখন দোকানত আহিব পাৰে খেলনীয়া বস্তুবিলাক আপোনালোকে ইয়াৰ পৰা আহি ক্ৰয় কৰিব পাৰে যদিও ইয়াতে আপোনালোকে অহাত যদি অসুবিধা হয় খংৰাত যোগাযোগ কৰি কিনে আপোনালোকে লৈ যাব পাৰিব আৰু এইখন দোকানীৰ নাম্বাৰটো আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে এই ৰাব্বুল ভাইৰ নাম্বাৰটো ভিডিঅ' ডেছক্ৰিপশ্যনত লৈ কিনে আপোনালোকে তাৰ লগত কণ্টেক্ট কৰি সকলো ধৰণৰ খেলনা বস্তুবিলাক নিশ্চয় দেখা পাইছে আমাৰ পুতলাবিলাক ইয়াতে আছে গাড়ীবিলাক আছে আপোনাৰ কীবোৰ্ডবিলাক আছে চব খেলনা জাতীয় যিবিলাক বস্তু গোটেই বস্তুবিলাক এইখন দোকানত পাব আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা কণ্টেক্ট নম্বৰ লৈ কিনে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু চাওক কিমান ধুনীয়া ধুনীয়া ছোৱালীবিলাক আহিছে এক কথাত ক'বলৈ আপোনালোকেতো নিশ্চয় দেখা পায় আমাৰ যুৱ প্ৰজন্ম হ'ব সদায় ছোৱালীবিলাক ভাল পায় আৰু চাওক কিমান ধুনীয়া ধুনীয়া ছোৱালীবিলাক আহিছে ময়ো ছোৱালী চাই আছোঁ আপোনালোকে দেখাই আছোঁ চাই থাকক কিমান ধুনীয়া কৰি কিমান ডাঙৰ এটা গেট ইয়াতে বনাই থৈ দিছে চাওক শেষ নহয় ক'বলৈ গ'লে কিমান ওপৰত চাওক গেটটো মানে আমাৰ যোৱা বছৰ যে দুৰ্গা পূজাত কলকাতাত ব্ৰুজ কলিয়ে বনাইছিল ঠিক এইটো এনেকুৱাই ক'বলৈ গ'লে মানে ইমান ওখ কৰি বনাই দিছে চাওক ওপৰত কিমান ধুনীয়া কৰি ৰঙা লাইটবিলাক জ্বলি আছে চাওক আপোনালোকে নিশ্চয় দেখা পাইছে যে এইটোৱে হ'ল আপোনাৰ বাটগাঁও শাৰদীয় দুৰ্গা পূজা স্থলী এইটো